সকলোকে নমস্কাৰ জনাই আজি এটা মানে আমাৰ গোলাঘাটতে মানে বহুত ডাঙৰ এটা পুখুৰী দেখাব বিচাৰিছোঁ আপোনালোকক। বহুতে ডাঙৰ পুখুৰী, কি কথা সকলোখিনি আপোনালোকে গম পাব। আমি মানে দুজনে একেলগে আহিছোঁ। মোৰ লগত কোন আছে আপোনালোকক দেখুৱাই দিছোঁ। এইয়া দীপজ্যোতি। এই পুখুৰীটো কি পুখুৰী বুলি কয় দীপজ্যোতি? এইটো আপোনাৰ বিষ্ণু পুখুৰী আৰু ই চিচুপানী, গোলাঘাটৰ চিচুপানীত অৱস্থিত। হয়তো আমি এতিয়া লোকেল মানুহ এডোখৰত নাপালোঁ, হয়তো লোকেল মানুহৰ লগত কথা পতাহেঁতেন বেছি ভালকৈ আমি গম পালোঁ। তাতে বৰষুণ দি আছে, আৰু ইমান প্ৰকাণ্ড এটা পুখুৰী। দুয়োগৰাকী আমি আহিলোঁ এটা সাংঘাতিক ডাঙৰ পুখুৰী। চাওকচোন, দেখুৱাই আছোঁ আপোনালোকক দেই, আপোনালোকে চাওক, ফালে মন কৰক। ৰজা দিনৰ পুখুৰী, বহুত ডাঙৰ পুখুৰী। মানে কি বুলি ক'ম আৰু আপোনালোকক, ইপাৰ সিপাৰ মনিব নোৱাৰি। চাওকচোন, আৰু লগতে এখনি চাইনবোৰ্ড আছে। ৰজা দিনৰ পুখুৰী ন এইবিলাক? কছাৰী ৰজাই বনাইছিলে। এইবিলাক কছাৰী ৰজাই গোলাঘাটত কছাৰী ৰজাৰ শাসন আছিলে বুলি শুনো আমি। কিন্তু আমি আজি মানে বিষ্ণু পুখুৰী ন, বিষ্ণু পুখুৰী আহি গ'লোঁ। কাছমাৰীৰ ফালে আহিছিলোঁ, মানে আমাৰ গোলাঘাটতে ইমান যে এটা ডাঙৰ পুখুৰী আছে আমি আজিহে দেখিলোঁ। লগতে এখন চাইনবোৰ্ডখনো অকণমান মানে মৰহি গৈছে আৰু বিষ্ণু পুখুৰী আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। অসমীয়াতো লিখা আছিলে, ইংলিছতো লিখা আছে। এয়া আহক, ইয়াৰ কিছুমান মানে তাৎপৰ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি আমি কাছমাৰীত, মানে গোলাঘাট কাছমাৰীত বহুত কিবা কিবি মানে বৰ্তমান এতিয়া চিচুপানীত আছোঁ আমি। চিচুপানীত আছোঁ। মানে ইয়াত আপোনালোকে বহুত মানে নজনা কথা বা নেদেখা বস্তু দেখিবলৈ পাব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, এইটো হৈছে একদম পূৰা গোলাঘাট টু কাছমাৰী মেইন ৰোড। আহিলোঁ এইফালে। এতিয়া পুখুৰীটো এইফালেও অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এইটো পাৰৰ অকণমান দেখুৱাই দিছোঁ আপোনালোকক। চাওক, বৃহৎ ডাঙৰ এটা পুখুৰী দেই। পানীটো কমি আছে এতিয়া বৰ্তমান। এয়া চাওক, ৰজা দিনৰ পুখুৰী। এইফালে এইবিলাক পাৰবিলাক দেই, এনেকৈ বন্ধা আছে। আৰু তালৈকে এইফালেও এনেকৈ পাৰ বন্ধা আছে। এইবিলাক বহুতে হয়তো নাজানে যে বিষ্ণু পুখুৰী বুলি এটা বহুত ডাঙৰ পুখুৰী আছে আমাৰ গোলাঘাটতে। ক'ত আছে কি কথা সকলোখিনি ক'লোৱেই আপোনালোকক। বন্ধু বান্ধৱীসকল, এই পুখুৰীটোৰ বিষয়ে আৰু সুন্দৰকৈ এটা ভিডিঅ' আহি আছে ছেকেণ্ড পাৰ্টত। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব।